বৰ্তমান সময়ত আমাৰ হাতলৈ একেবাৰে ভাল খবৰ অহা নাই আৰু বেয়া খবৰ যেতিয়া আহে চাৰিওফালৰ পৰা যেন ওলাই আহে এটোৱে বৰ্তমান সময়ত হৈছে আৰু বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি আমাৰ ভাৰতীয় ক্ৰিকেট দলে বহু বছৰৰ পাছত প্ৰায় 10টা বছৰৰ পাছত হাৰিছে অষ্ট্ৰেলিয়াৰ লগত আমি গম পালো 2025 বৰ্ষৰ এটো প্ৰথমটো বেয়া খবৰ নতুন বছৰৰ প্ৰথমটো বেয়া খবৰ সকলোৱে পালেই কিন্তু এই 2025 বৰ্ষৰ আটাইতকৈ বেছি 2 নম্বৰটো বেয়া খবৰ বৰ্তমান সময়ত সকলোকে জানাবলৈ গৈ আছো আৰু বহুত বেছি ক্ষতি বহুত বেছি আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ বাবে বেয়া খবৰ বুলি ক'ব লাগিব আৰু এনেকুৱা এটা টাইমত এই খবৰটো আহিছে যেটো টাইমত নেকি সকলোৱে বিচাৰিছিল যে হে খেলুৱৈগৰাকী আসলতে সুস্থ থাকক আৰু মই আগতে কৈ আছিলো যে হেগৰাকী প্লেয়াৰক কিমান বেছি প্ৰেছাৰ নিদিব আপোনালোকে নহলে সব শেষ হৈ যাব চেম্পিয়ন ট্ৰফিত আৰু বৰ্তমান সময়ত হেতুৱে হৈছে যেটো ভয় আছিল হেতুৱে হৈছে আৰু কি খবৰ আহিছে সকলোৱে হয়তো ইংগিতটো গম পাইছে মই বেছি দীঘলীয়া নকৰো ভিডিওটো আৰু ভিডিওটো প্ৰথমতে তথাপি এটা লাইক হ'ব লাগে এগৰাকী মহা তাৰকাৰ বাবে আৰু মই কথা পাতি আছো জাসপ্ৰীত বুমৰাহৰ বিষয়ে আৰু জাসপ্ৰীত বুমৰাহ সকলোৱে জানে বেক ইনজুৰি হৈছে আৰু জাসপ্ৰীত বুমৰাহ এতিয়া বেক ইনজুৰি হৈ চেম্পিয়ন ট্ৰফি 2025 ৰ পৰা বাহিৰ হ'ব বুলি খবৰ ওলাই আহিছে হয় আচৰিত নহব বেক ইনজুৰি হৈ জাসপ্ৰীত বুমৰাহ অৰ্থাৎ বুম বুম বুমৰাহ বাহিৰ হোৱাৰ খবৰ বৰ্তমান সময়ত আমাৰ হাতত পৰিছেহি আৰু যি জানিব পাৰিছো যে জাসপ্ৰীত বুমৰাহৰ বৰ্তমান সময়ত এনচিএত গৈ টেষ্ট কৰা হ'ব মেডিকেল টেষ্ট কৰিব তেওঁক আৰু তাত চোৱা হ'ব তেওঁ কিমান বেছি এতিয়া সুস্থ হৈ আছে আৰু তাৰ পাছত সিদ্ধান্ত লোৱা হ'ব যে তেওঁ কিমান দিনৰ পাছত আসলতে বল মাৰিব পাৰিব কিমান দিনৰ পাছত তেওঁ ইণ্ডিয়া টিমলৈ কামবেক কৰিব পাৰিব আৰু যদি জাসপ্ৰীত বুমৰাহৰ যেটো বেক ইনজুৰি হয় এটো যদি বেছি সিৰিয়াস হয় তেনেহলে এনোটো সিৰিয়াস হয় বাৰু কিন্তু অধিক বেছি যদি ডেঞ্জাৰ দেখে ডক্টৰে তেনেহলে অপাৰেচন কৰিব লগা হ'ব পাৰে জাসপ্ৰীত বুমৰাহ আৰু যদি অপাৰেচন কৰে যদি তেখেতৰ বেক ইনজুৰিৰ বাবে প্ৰায় খেল পথাৰৰ পৰা যদি দূৰত থাকিবলগীয়া হয় তেনেহলে চেম্পিয়ন ট্ৰফি মিছ কৰিবলৈ গৈ আছে বুম বুম বুমৰাহ অৰ্থাৎ জাসপ্ৰীত বুমৰাহ যদিহে বুমৰাহ কেনেবাকৈ বাহিৰ হয় তেনেহলে বহুত বেছি ডাঙৰ ক্ষতি ভাৰতীয় ক্ৰিকেট দলৰ বাবে হ'বলৈ গৈ আছে আৰু মই আশা কৰিম যে এনেকুৱা ধৰণৰ যাতে একো নহয় আমাৰ বুমৰাহ যাতে কেনেবাকৈ সুস্থ হৈ উঠে এটোৱে মই আশা কৰিম আৰু চেম্পিয়ন ট্ৰফিত গৈ আমাৰ ইণ্ডিয়া টিমে ভাল প্ৰদৰ্শন কৰিব তাকে মই আশা কৰিম আৰু এই ভিডিওটো মই ইমানতে সামৰিব বিচাৰিছো ভিডিওটো ভাল পালে লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও